মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আছামিজ জ্ঞানকুলৰ নতুন এটি পাঠৰ মাজলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক আটাই ভালে কুশলে আছা। আজিৰ পাঠত আমি শিকিম বৰ্ণৰ বিভাগ সম্পৰ্কে। এটা বৰ্ণৰ বিভাগ সম্পৰ্কে শিকাৰ লগতে আমি অলপ কথা জানি ল'ব লাগিব। এতিয়া আমি অসমীয়া ভাষাত কি পাইছিলো? দুই ধৰণৰ বৰ্ণ পাইছিলো। এটা হৈছে স্বৰবৰ্ণ আৰু আনটো হৈছে ব্যঞ্জন বৰ্ণ। এই স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ যিবোৰ বৰ্ণ আছে এই বৰ্ণবোৰৰ উচ্চাৰণৰ তাৰতম্য আছে। প্ৰতিটো বৰ্ণ একে ধৰণে উচ্চাৰিত নহয়। প্ৰতিটো বৰ্ণৰ উচ্চাৰণৰ ধৰণ বেলেগ বেলেগ। এই যে উচ্চাৰণৰ তাৰতম্যতা তাৰ ওপৰত ভিত্তি কৰি বৰ্ণবোৰক ভাগ কৰা হৈছে আৰু সেয়ে হৈছে বৰ্ণৰ বিভাগ বা বৰ্ণৰ উচ্চাৰণৰ ভাগ। আজিৰ পাঠত আমি শিকিম স্বৰবৰ্ণৰ উচ্চাৰণৰ বিবিধতা অনুযায়ী ভাগ কৰা ভাগ সম্পৰ্কে। এতিয়া আহা তেন্তে দেৰি নকৰি আমি আৰম্ভ কৰো আজিৰ পাঠ। এতিয়া উচ্চাৰণৰ তাৰতম্যতাৰ ক্ষেত্ৰত লক্ষ্য ৰাখি স্বৰবৰ্ণক ভাগ কৰা হৈছে দুটা ভাগত। এটা হৈছে হ্ৰস্ব স্বৰ আৰু আনটো হৈছে দীৰ্ঘ স্বৰ। হ্ৰস্ব স্বৰ মানে হৈছে যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে অতি কম সময় লাগে সেইবোৰ বৰ্ণক হ্ৰস্ব স্বৰত অন্তৰ্ভুক্ত কৰা হয়। আৰু দীৰ্ঘ স্বৰৰ বৰ্ণবোৰ হ্ৰস্ব স্বৰৰ বৰ্ণবোৰ উচ্চাৰণ কৰাৰ দুগুণ সময় দীৰ্ঘ স্বৰৰ বৰ্ণবোৰে লয় আৰু সেইবোৰক বোলা হয় দীৰ্ঘ স্বৰৰ বৰ্ণ। এতিয়া স্বৰবৰ্ণখনক যদি আমি দুই ভাগ কৰি পেলাই চাওঁ তেনেহ'লে আমি পাওঁ হ্ৰস্ব স্বৰত আমি চাৰিটা বৰ্ণ পাওঁ। হ্ৰস্ব স্বৰত আছে অ, হ্ৰস্ব ই, হ্ৰস্ব উ, ঋ। এইকেইটা হৈছে হ্ৰস্ব স্বৰৰ বৰ্ণ। মানে এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে আমাক অকণমান সময় লাগে, অলপ সময় লাগে। অলপ সময়ৰ ভিতৰতে আমি এইকেইটা বৰ্ণ উচ্চাৰণ কৰিব পাৰোঁ। হ্ৰস্ব মানে হৈছে চুটি আৰু স্বৰ মানে হৈছে উচ্চাৰণ। চুটিকে উচ্চাৰণ কৰিব পৰা বৰ্ণকেইটা হৈছে হ্ৰস্ব স্বৰৰ বৰ্ণ আৰু সেইকেইটা হৈছে অ, হ্ৰস্ব ই, হ্ৰস্ব উ আৰু ঋ। তাৰপিছত আছে তোমাৰ দীৰ্ঘস্বৰ। দীৰ্ঘস্বৰৰ বৰ্ণ পাম আমি 7টা। অ ফলাখনৰ দুই ভাগ কৰা হৈছে, 4টা হৈছে হ্ৰস্ব স্বৰ আৰু 7টা হৈছে দীৰ্ঘস্বৰ। এতিয়া দীৰ্ঘস্বৰৰ বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে হ্ৰস্ব স্বৰৰ বৰ্ণ উচ্চাৰণ কৰোঁতে যিমান সময় লাগিছিল তাতকৈ দুগুণ সময় লাগে। যেনে আ, দীৰ্ঘ ই, এ, ঐ, দীৰ্ঘ উ, ঔ। এইকেইটা হৈছে দীৰ্ঘস্বৰৰ বৰ্ণ। এতিয়া আমি আজি বুজি পালোঁ যে স্বৰবৰ্ণক উচ্চাৰণৰ ভিন্নতাৰ ওপৰত লক্ষ্য ৰাখি দুটা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগ দুটা হৈছে হ্ৰস্ব স্বৰ আৰু দীৰ্ঘস্বৰ। হ্ৰস্ব স্বৰৰ বৰ্ণৰ ভিতৰত থাকিল 4টা বৰ্ণ আৰু সেই বৰ্ণকেইটা হৈছে অ, হ্ৰস্ব ই, হ্ৰস্ব উ, ঋ। আৰু দীৰ্ঘস্বৰ বৰ্ণত থাকিল 7টা বৰ্ণ। এই 7টাৰ ভিতৰত হৈছে আ, দীৰ্ঘ ই, এ, ঐ, দীৰ্ঘ উ, ঔ। এতিয়া প্ৰশ্ন হ'ব পাৰে পৰীক্ষাত যে উচ্চাৰণৰ তাৰতম্যতাৰ ক্ষেত্ৰত ভিত্তি কৰি স্বৰবৰ্ণক কেইটা ভাগত ভাগ কৰা হৈছে? তেতিয়া উত্তৰ হ'ব স্বৰবৰ্ণক দুটা ভাগত ভাগ কৰা হৈছে। যদি প্ৰশ্ন হয় স্বৰবৰ্ণৰ সেই ভাগ দুটা কি কি? তেতিয়া উত্তৰ হ'ব হ্ৰস্ব স্বৰ আৰু দীৰ্ঘস্বৰ। এতিয়া যদি প্ৰশ্ন হয় যে হ্ৰস্ব স্বৰৰ বৰ্ণবোৰ কি কি? তেতিয়া হ্ৰস্ব স্বৰৰ বৰ্ণবোৰ হ'ব অ, হ্ৰস্ব ই, হ্ৰস্ব উ, ঋ। আৰু যদি প্ৰশ্ন হয় যে দীৰ্ঘ স্বৰৰ বৰ্ণবোৰ কি কি? তেতিয়া প্ৰশ্ন হ'ব আ, উত্তৰ হ'ব আ, দীৰ্ঘ ই, এ, ঐ, দীৰ্ঘ উ আৰু ঔ। এইখন হৈছে স্বৰবৰ্ণৰ ভাগ। ঠিক তেনেদৰে ব্যঞ্জন বৰ্ণকো ব্যঞ্জন বৰ্ণৰ বৰ্ণবিলাকৰ উচ্চাৰণৰ যি তাৰতম্যতা তাৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে। আমি আমাৰ পৰৱৰ্তী পাঠত ব্যঞ্জন বৰ্ণৰ এই ভিন্নতা সম্পৰ্কে আমি পঢ়িম। আশা কৰোঁ আজি তোমালোকে এই পাঠটো সহজে বুজি পাইছা। মই ধন্যবাদ জনাইছোঁ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল আছামিজ জ্ঞানকুলৰ লগত সংযোগ হৈ থকাৰ কাৰণে। পৰৱৰ্তী পাঠত আমি পুনৰ লগ হ'ম। তেতিয়ালৈকে তোমালোকে আটাই ভালে থাকা, খেলি থাকা আৰু পঢ়ি থাকা।